নমস্কাৰ। আজি মই আকৌ এখন নতুন পথাৰত আহিছোঁ। ইয়াত এটা নতুন প্ৰজাতিৰ ধানৰ খেতি কৰিছে আৰু সেই খেতিটো আপোনালোকক দেখুৱাবৰ কাৰণে মই প্ৰয়াস কৰিছোঁ। এই যে মই থিয় হৈ আছোঁ, এই থিয় হৈ থকা এই ধানৰ প্ৰজাতিটোৰ নাম হৈছে মালি কোম্পানীৰ বংগবন্ধু 1+। ইয়াত এই মালি কোম্পানীৰ কেইবাটাও জাত থাকে, কিন্তু মই যিজন কৃষকক বীজটো যোগান ধৰিছোঁ আমাৰ অঞ্চলৰ, সেই কৃষকজনক মই মালি কোম্পানীৰ বংগবন্ধু 1+ সেই ধানটো ইয়াত ৰোপণ কৰিছে। কি সুন্দৰ হৈছে ধান, আপোনালোকক দেখুৱাইছোঁ। কেমেৰা পাৰ্চন ধানটো দেখুৱাই দিয়া। এই চাওক ধানবিলাক কেনেকুৱা হৈছে চাওক। ইয়াত কেৱল ধান দেখিছে আপোনালোকে। ইয়াত ধানবিলাক দেখিছে আপোনালোকে, ইয়াৰ শিবিলাক কিমান দীঘল দীঘল হৈছে আৰু খুব ইয়াৰ যিটো দানাবিলাক খুব মানে ধুনীয়া হৈছে। চাওক সুন্দৰ ধান হৈছে। খেতিয়কজনে 2 বিঘা কৰিছে। অৱশ্যে মই খেতিয়কজনক লগ পোৱা নাই, কাৰণ খেতিয়কজনে বিভিন্ন খেতি কৰে, তেখেতে নাই, অইন এডৰা খেতিত মানে ঔষধ প্ৰয়োগ কৰি আছে, সেইকাৰণে খেতিয়কজনক মই লগ কৰিব পৰা নাই। কিন্তু আচলতে মই কোম্পানীৰ প্ৰমোশ্যনৰ কাৰণে এই ভিডিঅ'বিলাক নবনাওঁ। মই এই ভিডিঅ'বিলাক এইকাৰণে বনাওঁ, আমাৰ অসমৰ যিমান কৃষক আছে এই সকলো কৃষকৰ জ্ঞাতাৰ্থে মই জনাব খুজিছোঁ যে যিকোনো খেতি কৰিলে অত্যন্ত খৰচ হয়। বহুত পৰিমাণৰ এজন খেতিয়কৰ খৰচৰ পৰিমাণটো বেছি হয়। সেইকাৰণে মই এই খেতিয়কসকলক উদ্দেশ্য কৰি ক'ব খুজিছোঁ যে এই খেতিবিলাক কৰিলে, যিহেতু এইবিলাক শালি খেতি, গতিকে শালি যিটো বীজ, এই বীজবিলাক আচলতে উন্নত জাতৰ বীজৰ খেতি কৰিব লাগে। আৰু উন্নত জাতৰ বীজৰ খেতি কৰিলে আপোনালোকে সদায় বেছিকৈ ধান পাব। কাৰণ আমাৰ বহুত কৃষক আছে ঘৰতে বীজবিলাক সংৰক্ষণ কৰি ৰাখি থৈ সেই বীজবিলাক ৰোপণ কৰে, যাৰ ফলত কি হয় বিঘা প্ৰতি বহুত ধান কম পায়। গতিকে এই যিবিলাক চৰকাৰী অনুমোদিত বীজ আৰু খুব দামী দামী বীজ, মালি কোম্পানীৰ এই বীজটো হৈছে বংগবন্ধু 1+। আৰু বিভিন্ন কোম্পানী আছে। মোৰ লগত এই মালি কোম্পানীৰ ফিল্ড অফিচাৰ ইয়াতে আছে। মই তেখেতৰ পৰা কিছু কথা জানি ল'ম এই মালি কোম্পানীটোৰ সম্পৰ্কে। আহকচোন। নমস্কাৰ, মই মালি এগ্ৰিটেক প্ৰাইভেট লিমিটেড কাম কৰোঁ। আচ্ছা, মালি কোম্পানীৰ এনে কেইটামান জাত থাকে, প্ৰজাতি থাকে এই ধানৰ শালি খেতিৰ কাৰণে? শালি খেতিৰ 3টা ভেৰাইটি আছে। আচ্ছা, কি? বংগবন্ধু 1, বংগবন্ধু 1+ আৰু বংগবন্ধু 2। এটা হ'ল বংগবন্ধু 1+। আচ্ছা, ইয়াৰ যিটো টাইম, মানে কঠীয়া ৰোপণ কৰাৰ পৰা একদম চপোৱালৈকে ইয়াৰ কিমান দিন, মানে ডিউৰেশ্যনটো হ'ল আপোনাৰ 145 পৰা 50 দিন ডিউৰেশ্যন, চিট টু চিট। যেতিয়া আমি বিধান ৰুওঁ, আচ্ছা, ৰোৱাৰ পৰা কটালৈকে 145 পৰা 50 দিন। আচ্ছা, চিট টু চিট। আচ্ছা, ইয়াৰ এনে আনুমানিক, যিহেতু আপোনালোকে বিভিন্ন এৰিয়াত ঘূৰে, এইবাৰ শালি খেতি আপোনালোকে কেনেকুৱা দেখিলে? এই মালি কোম্পানীৰ যিবিলাক মালি কোম্পানীৰ যিবোৰ খেত দেখিছোঁ বহুত ভাল হৈছে, আৰু বেলেগ খেতি চাইছোঁ সেইবোৰ বহুত ভাল হৈছে। ভৱিষ্যতত ভাবোঁ যে ফাৰ্মাৰসকলে আবাদ কৰিলে বহুত ভাল ৰিজাল্ট পাব। আচ্ছা, মই আৰু এটা কথা কওঁ, এই যিবিলাক বীজ ইয়াত ৰোপণ কৰা হৈছে, এইবিলাক বিঘা প্ৰতি এনে কেইমনমান পোৱা যাব? এটা আনুমানিক আমি ভাবিছোঁ 20-22 মোনটো পাব। 20-22 মান পাব। গতিকে বন্ধুসকল, মই আপোনালোকক এইটো কথা আৰু এবাৰ কৈছোঁ, একেটা কথাকে মই বাৰে বাৰে এইকাৰণে কৈছোঁ, যিহেতু কৃষি কৰ্মত বহুত খৰচ হয়, বহুত কষ্ট হয়। সেইকাৰণে আপোনালোকে সদায় উন্নত জাতৰ বীজবিলাক আপোনালোকে ৰোপণ কৰিব। উন্নত জাতৰ বীজ ৰোপণ কৰিলে আপোনালোকে ভালেমান ধান আপোনালোকে মানে ভঁৰালত ভৰাব পাৰিব। এই ঘৰুৱা যিবিলাক বীজ সংৰক্ষণ কৰি থকা হয় বা এই ঘৰুৱা বীজবিলাক ৰোপণ কৰা হয়, সেইবিলাকতকৈ এই যিবিলাক চৰকাৰী অনুমোদিত বীজ, খুব ভাল ৰিজাল্ট আপোনালোকে পাব। মই এই পথাৰখনত আছোঁ, যিহেতু এই পথাৰখনত আচলতে আমাৰ এই পথাৰখনত হাইব্ৰিড বৰধানৰ খেতি কৰা মাটি। এইবাৰ খেতিয়কসকলে প্ৰচুৰ পৰিমাণে শালি খেতি কৰিছে আৰু ইমান ধুনীয়া হৈছে খেতিবিলাক, চাবলগীয়া হৈছে। গতিকে মই এইখিনি আপোনালোকক মালি কোম্পানীৰ বংগবন্ধু 1+ ধানটোৰ বিষয়ে মই এইখিনিয়ে ক'লোঁ আপোনালোকক। ধন্যবাদ।